হেল্ল' গাইজ, কি খবৰ? নমস্কাৰ। মই তৰালি আৰু আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ চেনেল তৰালিজ আছামিজ ৱৰ্ল্ডলৈ। তো আজি হৈছে ৰবিবাৰ, অলপ আমি বাহিৰলৈ যাম বুলি ভাবিছোঁ। এটা কামো আছে, সেইটো কাৰণে যাম। ৰবিবাৰ কাৰণে ময়ো লগত যাম সঞ্জীৱৰ ফুৰিবৰ কাৰণে। তো ভাবিলোঁ ভ্লগ এটা বনাওঁ লগতে। আমি ক'ত ক'ত যাওঁ, ক'ৰবাত যাওঁ নে এনেই লং ড্ৰাইভত যাওঁ। তো বলক এতিয়া যাওঁ। কালিৰে আনা পেপচি, পেপচি আছে, অলপমান আছে, পানী ল'ব নালাগে। পেপচিটো লগত লৈ যাম মোৰ। বলক আমি যাই আছোঁ এতিয়া। আৰু আজিৰ ৰাস্তাটো চাওক, খালী ৰাস্তা, দুই এখন গাড়ী চলি আছে, বাকী খালী ৰাস্তা। এনেকৈ যদি সদায় হ'ল হয়, ৰবিবাৰৰ দৰে যদি খালী ৰাস্তা বাকী কেইবাৰেও যদি হ'ল হয়, গাড়ী চলাই অলপ শান্তি লাগিলে, মানুহ ফুৰিব যোৱা মানুহৰ অলপ শান্তি লাগিলে না। যায়ে ভাল লাগে, নহ'লে বাকী কেইদিন অলপ যোৱা ৰখা, অলপ যোৱা ৰখা, ট্ৰেফিকত দোকানবিলাকো বন্ধ। জিএছ ৰোড পালোঁ আৰু যাম আমি মঙলদৈৰ ফালে। ৰবিবাৰে মানুহবিলাক যায় ক'ত? ক'ত যায়? ফুৰিব। আমি তাতে আহিছোঁ। ফুৰিব আহিলেতো গাড়ী ট্ৰেফিক হ'ব লাগে ন। ট্ৰেফিক গাড়ী লৈ ওলাই আহিলেতো ট্ৰেফিক হ'ব লাগে। ফুৰিব আহিলে গাড়ী চলাবই লাগিব। ৰেষ্ট লয়। আমি ৰবিবাৰে ফুৰিব আহোঁ, মানুহে ৰবিবাৰে ৰেষ্ট লয়। ঠিক আছে, আমি যাই আছোঁ এতিয়া মঙলদৈৰ ফালে। কিমান টাইমত বা যাই পাওঁ এতিয়া? 9:30 বাজিল। চিট বেল্ট মাৰি লৈছোঁ। আজিকালি কম্পালচৰি কৰি দিছে, ড্ৰাইভাৰতো মাৰিব লাগিবই, লগত যোনে বহে সেইজনেও মাৰিব লাগে। ভালে কৰিছে, অৱশ্যে বেয়া কৰা নাই, নহ'লে ইমান এক্সিডেণ্ট, ইমান ঘটনা ঘটি থাকে। নিজৰ কাৰণে ছেভ হয় এডাল মাৰিলে, বা বাইক চলালে হেলমেট পিন্ধিলে। আচ্ছা, কালি হোলী, হেপ্পী হোলী চবকে। ভিডিঅ'টো চাগে হোলীৰ পিছতহে যাব এইটো ভিডিঅ', তথাপিও হেপ্পী হোলী। আমি তেনেকৈ হোলী নেখেলোঁ, হোলী খেলিব মানা কৰিছে ন। মেড ইন চাইনাৰ বস্তু ইউজ কৰিব মানা কৰিছে, বাট প্ৰায়ভাগ বস্তু মেড ইন চাইনাই হয়। চৰকাৰে মানে নাজানো, মই নিজে দেখা নাই, মই শুনিছোঁহে মানা কৰা বুলি। কিন্তু দোকানটো দিয়ে আছে, হোলীৰ দোকান, পিচকাৰীৰ দোকান, মানুহে হোলী কিনিয়ে আছে, দোকানত মানুহ ভৰ্তি হৈয়ে আছে। হোলী না ফাকুৱা কিনি আছে? ফাকুৱা কিনি আছে, হোলী নহয়। কৰোণা ভাইৰাছৰ কাৰণে মানা কৰিছিল ন খেলিবৰ কাৰণে। সদায় পালন কৰি অহা উৎসৱটো তৎক্ষণাতে তেনেকৈ হেৰি কৰিব নোৱাৰি। বা চবৰে ভালে ভালে পাৰ হওক, কাৰো একো নহওক, কৰোণা ভাইৰাছ বা কাৰো চকুত কোনো একো ফাকুৱা নিদিয়ক, ভালে ভালে যাওক, তাকে আৰু ভাবিছোঁ। ডেৰ ঘণ্টামান হ'ল আমি আহি পাবৰ মঙলদৈ। এতিয়া আমি অলপ ক'ৰবাত যাব পাৰিনে নাই চাওঁ। ফুৰিব পৰা জেগা পাৰ্ক এখন দেখুৱাইছেতো নেটত, চাওঁ বাৰু পাৰ্ক ৰিয়েল পাৰ্ক হয়নে নাই, নেটত কিবা বেলেগ দেখাইছে। তো তাতে যাব চেষ্টা কৰি আছোঁ, মানে উলিয়াই লৈছোঁ মই মেপত পাৰ্কত যাম বুলি। কামৰ কাৰণে আহিছিলোঁ, তো কামখিনি হ'ল, এতিয়া পাৰ্কত যাম। যদি সঁচাকৈ পাৰ্ক হয় সেইটোতো গমেই পাব ভিডিঅ' চাই থাকিলে আগলৈ। ভোক লাগিছে। আৰু আহোঁতে মোৰ ৰেকৰ্ডিং ভিডিঅ' মানে কৰা নহ'ল তেনেকৈ, কাৰণ অলপ বেয়া লাগিছিল, বমি বমি লাগিছিল, সেইকাৰণে। কেতিয়াবা লাগে, সদায় নালাগে মোৰ গাড়ীত, কেতিয়াবা লাগে। ৰাতিপুৱা একো নাখালে, মানে ভাত নাখালে কেতিয়াবা তেনেকুৱা হয়। আজিও চাহ খাইছোঁ, ভাত খোৱা নাই ন, সেইকাৰণে চাগে হৈছে। সদায় নহয়, কেতিয়াবাহে হয়। আমি এতিয়া মঙলদৈ ফেভাৰ ঘাটত আছোঁ, বাছ ষ্টেণ্ড এইটো। ভালকৈ দেখুৱাই দিওঁ, চাওক, বাছ, টেম্পো, ট্ৰেভেলাৰ,
ৰখি আছে। তাতে আছোঁ, পাৰ্কত আহিলোঁ, কিন্তু পাৰ্ক মানে এখন সৰু সুৰা পাৰ্ক আছে দেখাত, কিন্তু মোৰ বাহিৰৰ পৰা ভালে লাগিছে, কিন্তু দৰ্জাত তালা মাৰা আছে, লক লগাই আছে, তো আমি যাব পৰা নাই। তাৰ পৰা গুচি আহিলোঁ, কোনো মানুহো নাই। এতিয়া সঞ্জীৱে চাহ আনিব গৈছে। আমাৰ ঘৰৰ ওচৰত মঙলদৈ ফেবাৰ ঘাটৰ চাহ আৰু লগত কি আৰু বস্তু লৈ আহিছোঁ, ঘৰৰ বস্তু। আমি ঘৰৰ পৰাই লৈ আহিছিলোঁ আজি। ঘৰৰ বস্তু মাহীটো বনাই দিছিল আমাক মাহী বনাই দিছিল। মাহী বনাইছিল, এওঁৰ মাহী, পিঠা মোৰো মাহী। তো পিঠা বনাই দিছিল। সেই পিঠা বনাই দিছে, কিবা পিঠা, এইটো বস্তু মই লৈ খাই আহিছোঁ। ভাল নাপাওঁ, এইটো বস্তু খাই ভাল পায়। ল তোমাৰ কাৰণে নিমকি দিছে। আৰু মোৰ কাৰণে দিছে এইটো ঘৰতে বনোৱা নিমকি। মই খাই ভাল পাওঁ ঘৰত বনোৱা বস্তুটো, দোকানৰ নিমকিটো খাই ভাল নাপাওঁ, কিন্তু তাত ঘৰত বনোৱাটো খাই ভাল পাওঁ। বাপৰে, নিমকি বঢ়িয়া লাগিছে। তোমাৰখিনি কেনে লাগিছে? বঢ়িয়া টেষ্ট বনাইছে, ভাল লাগিছে খাই। নিমকি আৰু আমি শংকৰ ভাজা বুলিও কওঁ, তুমি কয় শংকৰ ভাজা। শংকৰ ভাজা নিমকি যি কয়, মুঠতে ভাল লাগিছে, বঢ়িয়া বনাইছে মাহীয়ে, থেংক ইউ। অলপমান আৰু আছে, ঘৰত যাই খাব লাগিব গধূলি চাহৰ লগত। তো কালিলৈকে ঠাণ্ডা দি আছিল, কালি চুৱেটাৰ পিন্ধিছিলোঁ, আজি আৰু ইমান গৰম লাগিছে নহয় বহুত। গাড়ীত AC চলাব লগা হৈছে, ইমান গৰম। অলপ অলপ বতাহ দি আছে পিছে বাহিৰত, ভাল লাগিছে, সেইকাৰণে ইয়াতে বহি চাহ খালোঁ। তাৰপিছত ইয়াতে বহি আছোঁ, গাড়ীবিলাক ৰখি আছে, টেম্পো আছে ইয়াত, বাছবিলাক গ'ল। আমি আহি থাকোঁতে ইয়াতে, সেইটো ৰাস্তা, আহি থাকোঁতে ইয়াতে মঙলদৈৰ পৰা আহি থাকোঁতে এইখন বাগান, চাহ বাগান এখন পালোঁ ৰাস্তাতে। মোৰ নামি চাবৰ মন গ'লে সেইকাৰণে চালোঁ, কি ধুনীয়া বতাহ দি আছে চাৰিওফালে, চাওক কি ধুনীয়াকৈ চাহপাতৰ গছবোৰ গাজিছে। এইবিলাক দেখা পালে বহুত ভাল লাগে, সদায় দেখা নাপাওঁ ন, সেইকাৰণে মই নুমি চালোঁ। আৰু কি ধুনীয়া বতাহ, কেনেকুৱা লাগিছে? ধুনীয়া বতাহ, গৰমৰ দিনত ইয়াতে আহিব লাগে আৰু বহি থাকিব লাগে বাছ। পাতবিলাক নেমু টেঙাৰ পাতৰ দৰে, ইমান ওচৰৰ পৰা দেখাই নাছিলোঁ মই, দূৰৰ পৰাই দেখা পাইছিলোঁ। ইমান ভাল লাগে এইটো, চাওকচোন। এতিয়া যাওঁ আমি, যাবৰতো মন নাই ইয়াৰ পৰা, ইয়াতে থাকিব মন গৈছে, কি ভাল লাগিছে বতাহ। ৱাও, ৰাস্তাটো পাৰ হোৱাহে টান। চাৰিওফালৰ পৰিৱেশটো ভাল লাগে, এইফালেও গছ আছে, চব ডাঙৰ ডাঙৰ গছ আছে, এইফালে কি ভাল লাগে। গাড়ীখনৰ ইমান গৰম। গাড়ীৰ ভিতৰত বহি ইমান গৰম লাগিছে, তাতে কি ধুনীয়া বতাহ দি আছিলে। ইয়াৰে মানুহবিলাকৰ ভাল, বেছি গৰম দিলে তাতে আহি পেলাই বহি থাকিলে হ'ল, বাছ বতাহটো অকণমান দিয়ে থাকিব। আহি পালোঁ আমি ঘৰ, মোৰ ৰেষ্টুৰেণ্টত খাই লৈ আহিছোঁ। এইখিনি ৰেকৰ্ড কৰা নহ'ল, কাৰণ মোবাইলেৰে মই ৰেকৰ্ড কৰোঁ, আৰু মোবাইলৰ বেটাৰী ল' হৈছিলে। আহিয়ে মই মোবাইল চাৰ্জত দিছোঁ, দি অলপ সময় ৰখিছোঁ, হাত ধুলোঁ, ভৰি ধুলোঁ, ড্ৰেছ চেঞ্জ কৰাই নাই বৰ্তমান, মোক ধুব আছে। ভিডিঅ'টো এণ্ড কৰিম বুলি আহিলোঁ, তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। এনেকৈ ঘূৰিব যাই ভাল লাগে কেতিয়াবা, মোৰ বেছি ভাল লাগে আলহী ঘৰত যোৱাতকৈ এনেকৈ জাৰ্ণি কৰি থকা, কোনোবা এখন জেগাত অলপ ৰখা আৰু জাৰ্ণি কৰি থকা, আৰু ভাল জেগা দেখা পালে ৰখা, অলপ ভাল লাগে এনেকৈ। সফৰ খুবসূৰত হে মঞ্জিল से भी, এ দিল হে মুশ্কিল গানটোত আছে, সঁচাকৈ
ক'ৰবাত যাই পাই মানে আলহীৰ ঘৰত গ'লে বিশেষকৈ যাই পোৱাতকৈ আলহীৰ ঘৰখন যাই থকা সময়খিনি বেছি ভাল লাগে, ৰাস্তাবিলাক চাই বেছি ভাল লাগে। আৰু আজি এই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। নেক্সট ব্লগত আৰু আপোনালোকক লগ পাম। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইবৰ কাষত যে বেল আইকন আছে সেইটো ক্লিক কৰি দিব, তেতিয়া মই নেক্সট ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব আৰু লগে লগে আহি মোৰ ভিডিঅ' চাব পাৰিব। কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু তেতিয়ালৈকে আপোনালোকে হেপ্পী থাকক, বি হেপ্পী, লাভ ইউ, বাই বাই।